হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজমণিয়ে মোৰ চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ যিহেতুকে ৰাসৰ বতৰ তো আপোনালোককো ৰাস দেখাওঁ বুলি ভাবিছোঁ আমাৰ গাঁৱৰ ৰাস মানে খুটাবাৰীৰ ৰাস দেখাম আজি আপোনালোকক মানে খুটাবাৰী ৰাসৰ কিছু দৃশ্য আৰু খুটাবাৰী ৰাসত বহুত বেছি স্পেচিয়েল হয় মানৱ প্ৰতিমা গতিকে মানৱ প্ৰতিমাবিলাক আপোনালোকক দেখাম গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব মই ভিডিঅ'টো দিয়ালৈকে হয়তো সকলোৱে ৰাস চাইছে তথাপিতো ভাবিলোঁ আপোনালোকৰ বাবে আগবঢ়াওঁ যিসকলে এনেকুৱা ৰাস দেখা নাই সেইসকলৰ বাবে সুবিধা হ'ব আৰু এইফালে খুটাবাৰী ৰাসৰ মানে গেটখন দেখালোঁ আৰু গেটৰ ভিতৰৰ ফালে এনেদৰে সোমাই আহিলে এনেদৰে ডেক'ৰেশ্যন কৰিছে সেয়াও আপোনালোকক ধুনীয়াকৈ অকণমান দেখাই দিলোঁ আৰু লগতে ইয়াতে মানুহ কিমান হৈছে এয়া দেখিছে নহয় ইয়াতে মানে আমাৰ ওচৰৰ পাজৰৰ অঞ্চলৰ মানে এখন বিশেষ ৰাস কাৰণ ইয়াৰে প্ৰতিমাবিলাক মানুহে হয় ইয়াতে কোনো বেলেগ প্ৰতিমা নাথাকে গোটেইবিলাক প্ৰতিমা মানে মানুহৰে সেয়েহে মানুহে চাব অহাৰ মানে ভিৰটোও বহুত বেছিয়ে দেখা যায় আৰু এইফালে দেখিছে নহয় এয়া বৰুণ পক্ষীটো বনাইছে আৰু এয়া কৃষ্ণ আৰু ৰাধাই ডেন্স কৰি আছে মানে নাচি আছে সকলোবিলাক ধুনীয়াকৈ দেখুওৱা হয় আৰু মানুহৰ ভিৰটো আপোনালোকে দেখিছেনে বহুত বেছিয়ে ভাল হয় আমাৰ ইয়াৰে খুটাবাৰী ৰাস আৰু এইফালে দেখিছে আমাৰ অসমীয়া শিপিনীবিলাককো ইয়াতে ধুনীয়াকৈ ৰাখিছে আৰু এয়া আমাৰ মানে ৰাসলীলা কৰি আছে মানে কৃষ্ণৰ মানে গোপিনীবিলাকৰ লগত নাচি আছে আৰু এইফালে ইয়াতেও নাচি আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ চাউণ্ডটো দিব পৰা নাই কপিৰাইট লাগিব বাবে তথাপিতো অকণমান চাউণ্ড দি পেলাই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনি গোটেইখিনি আয়োজন কৰিছে এজন ব্যক্তিয়ে আৰু এয়া হ'ল গ্ৰীণ ৰুমৰ ভিতৰৰ দৃশ্য মানে অকণমান সময় সিহঁতে ৰেষ্ট লয় আৰু সেইখিনি সময়তে তাহাঁতে ভিতৰত সোমাই চাহ পানী খাই অকণমান জিৰাই তাৰপিছত আকৌ বাহিৰৰ ফালে ওলাই আহে আৰু এইফালে এইজন ব্যক্তিয়ে মানে সকলোখিনি আয়োজন কৰিছে আৰু আমাৰ খুটাবাৰী গাঁৱৰ অভিজিত দাস নামৰ ব্যক্তিজনে এইখিনি গোটেইখিনি মানে ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিয়ে আৰু অভিজিত দাসকো আপোনালোকক দেখাম আৰু এয়া দেখিছে নহয় মানুহৰ প্ৰতিমা আৰু এইফালে ৰাসলীলা মানে শিশুসকলৰ লীলা চলি আছে সকলোখিনি বস্তুৱে এইবাৰ বহুত বেছি ভাল কৰিছে হয়তো আপোনালোকে যিসকলে নিজে চাইছে সেইসকলে গম পাইছে আৰু এয়াই হ'ল অভিজিত দাস এইবাৰ মই নিজে যাব পৰা নাই সেয়েহে বেলেগৰ দ্বাৰাই ভিডিঅ' কৰি পেলাই আপোনালোকক দেখাইছোঁ কাৰণ এনেকুৱা মানুহৰ ৰাস বহুত বেছি কমেই দেখা যায় সেয়েহে দেখালোঁ আপোনালোকক আৰু এয়া দেখিছে নহয় শাল পূৰা একদম গামোচা লগোৱাই আছে ইমান ধুনীয়াকৈ দেখাইছে আৰু এইফালে এনেকৈ কৰিলেও মানে একদম লৰচৰ নহয় মূৰ্তিবিলাক আৰু এতিয়া আপোনালোকক অকণমান নৃত্য দেখাম আপোনালোকে উপভোগ কৰক আমি আগৰ সভাৰ উদ্বোধন দেখা নাই কিন্তু আমাৰ দ্বিতীয় অংশত ডালিম কুমাৰ দাসে অকণমান সভাখনৰ উদ্দেশ্য ৰক্ষা কৰিব চমুকৈ তেখেতক সভাৰ উদ্দেশ্য ৰক্ষা কৰিবলৈ আহ্বান জনালোঁ
ৰাইজৰ নিজৰ অনুসৰি আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰি আজিৰ সভাখন পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ আৰু সভাপতি আসন গ্ৰহণ কৰিবলৈ